গাইস তো আজি আমি যাই আছো পিকনিক ৰাতিপুৱা ওলাই আহিলো পিকনিক যাবৰ কাৰণে আৰু আমি যাম জখৰ মনোমোহা ঠাইলৈ আৰু মোৰ লগত যাব আমাৰ তেখেতসকল গতিকে এতিয়া আমি য'ত জগৰ কৰি থৈছিলো সেই ঠাইটোলৈকে যাই আছো গাড়ী আহি পোৱা নাই এতিয়ালৈকে 7:30 বজাত গাড়ী টাইম দিছে 7:30 বজাত আহি পাব আৰু আমি এইবিলাক বস্তুবিলাক এতিয়া ৰেডি কৰি লওঁ তাৰপিছত গাড়ী আহিলে আমি সকলোবোৰ বস্তু গাড়ীত উঠাম আৰু তেনেকৈ আমাৰ জাৰ্নিটো আজি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ লগত আপোনালোকেও সেই ঠাইডোখৰ দেখা পাব গতিকে বলকচোন চাওঁ কি দেখা পাওঁ নেকি তো গাইছ আমাৰ গাড়ী এতিয়া আহি পালে এইখন গাড়ী আৰু এতিয়া সকলোৱে গাড়ীত বস্তুবিলাক ভৰোৱাত ব্যস্ত হৈ আছে সকলোৱে বস্তুবিলাক ভৰাই আছে গাড়ীৰ ভিতৰত তো আমাৰ এতিয়া সকলো ভৰোৱা ঠিক ৰেডি বৰ্তমান আমাৰ পেচেঞ্জাৰো উঠি লৈছে গাড়ীত এতিয়া আমি আৰু কিছু সময়ৰ পিছত আমি গাড়ী ষ্টাৰ্ট কৰিম সকলোৱে উঠিছে গাড়ীৰ ভিতৰত কিছু সময়ৰ পিছত আৰু আমি জাৰ্নিটো ষ্টাৰ্ট কৰিম চাই থাকক আপোনালোকে আৰু এয়া মোৰ লগত যাব আমাৰ খানা সম্পাদক আমাৰ মহম্মদে গতিকে আমি যাই আছোঁ জেগাটো ভাল জেগাই হ'ব ন ধুনীয়া জেগা একদম আমি বৰ্তমান সেইটো গুগল মেপত চিলেকশ্যন কৰা জেগা গতিকে যাই চাওঁ কি হয় প্ৰথম যাম এইবাৰ যিহেতু আমি গতিকে আপোনালোকে চাই থাকক ভিডিঅ' মনে কৰি দিলোঁ আমি আমাৰ গাড়ী ষ্টাৰ্ট হ'ল এতিয়া আৰু আমি চিধা মিৰ্জা হৈ যাম আমাৰ যাম তো বলকচোন তো গাইছ আমি এনেদৰে আমাৰ জাৰ্নিটো আৰম্ভ কৰিলোঁ আমাৰ লগত আছে বাইদেউ মনোমোহা হৈ আছে ক'ব পৰা নাই এতিয়া আমাৰ আছে বৌ तू इसके साथ मत घूम रे तू पागल हो जाएगा কেনে অনুভৱ অনুভৱটো কেনেকুৱা অনুভৱ কোনে গাইছে অনুভৱ ভাল লাগিছে আমাৰ ভিডিঅ'ৰ অনুভৱটো দিম কেনেকুৱা অনুভৱ আমি যেতিয়া পিকনিক যাব पिकनिक से मान हुआ कौन है ये लोग कहाँ से आते हैं ए बढ़िया एकदम ভাল লাগছে বলে পিকনিক মান হুব সকলোতে বৰ্তমান ভালে লাগি আছে আমি গোটেই লগ লাগি এনেকৈ যাই আছোঁ আৰু এবাৰ আমি আমাৰ ভাগেনৰ অনুভৱটো দিম ভাগেন পিকনিক যে যাব আহিছা অনুভৱ কেনেকুৱা তোমাৰ অনুভৱ একদম ধুনীয়া हाय हाय इतना सुकून अच्छा बुझाব নোৱাৰা বঢ়িয়া অনুভৱ কেনেকুৱা পিকনিক ভাল ভাল সকলোৰে ভালেই আৰু এনজয় কৰিব ভাল গাইছ তো গাইছ আমি আহি অলপ মণিআৰি তিনিআলিত ৰখিলোঁ ইয়াতে এনেকৈ আহি আমি এখন সুন্দৰ চাহ বাগিচা দেখিলোঁ চ' চাহ বাগিচা আপোনালোকে আহিলে এনেকৈ দেখিব ৰাস্তাৰ কাষতে আছে এনেকৈ দুটা ৰাস্তা পাব আপোনালোকে আহিলে এইপিনেৰে যায় চান্দুপি আৰু আনপিনেৰে যায় ৰাণীখামাৰ আমি এতিয়া ৰাণীখামাৰৰ পিনে গতি কৰি আছোঁ এনেকৈ চিধা গৈ ৰাণীখামাৰ পাব তো এনেকৈ আমি আহি পালোঁ এতিয়া ইয়াতে আমি পাছ ল'ব লাগিব ভিতৰত সোমোৱাৰ কাৰণে গতিকে মই নামি আহিছোঁ এতিয়া টিকেট কাটিবৰ কাৰণে গৈ আছোঁ টিকেটত বা কিমান লয় চাই লওঁ ইহঁতৰ ওচৰলৈকে গৈ কিমান হয় গাড়ীত 200 টকা বাছবিলাকত 200 টকা বাছ নহয় ট্ৰেভেলাৰ 200 টকা তো এনেদৰে মই টিকেটটো কাটি ল'লোঁ কাটি লৈ এতিয়া গাড়ীলৈকে গৈ আছোঁ গাড়ীত উঠি এতিয়া আমি যাম আৰু আপোনালোকে গম পাইছে ইয়াতে বাছ বা ট্ৰেভেলাৰ লৈ আহিলে 200 টকা কৰি লাগে আৰু যদি আপোনালোকে বাইক লৈ আহে তেতিয়াহ'লে 50 টকা আৰু যদি 4 চকীয়া কাৰ লৈ আহে তেতিয়াহ'লে 100 টকা গতিকে আপোনালোকক প্ৰাইচটো মই জনাই দিলোঁ যাতে আপোনালোকৰ সুবিধা হয় তো গাইছ আমি এতিয়া আহি কেনে ইয়াতে গাড়ীৰ ভিতৰৰ পৰা যিমানবোৰ সামগ্ৰী অনা গৈছিলে সেইবিলাক বৰ্তমান নুমাই থকা হৈছে আৰু এইবিলাক নুমাই লৈ ইয়াতে ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰিছে আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত আপোনালোকক মেইন লোকেশ্যনলৈকে লৈ গৈ আছোঁ বনভোজস্থলীৰ পৰা কিছু আমি দূৰত আহিলোঁ ঘূৰি আহি কেনে ইয়াৰ অলপ ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাই ল'ব
গাইছ এটা ডাঙৰ ভুল কৰিলোঁ ভুলটো হ'ল কি মই এইটো ৰাস্তা দি জোতাযোৰ পিন্ধি নাহিলোঁ 1 নম্বৰ কথা মই জোতাযোৰ পিন্ধি নাই দেখা পাই যাম সৰু সৰু শিল আছে শিলবিলাকে মানে ভৰিত পিন্ধি যায় দুখ পায় বহুত গতিকে তথাপি যাই আছোঁ বাৰু এনেকৈ হ'লেও তথাপি আপোনালোকক ৱাটাৰফলটো দেখাম আৰু অলপ কষ্ট হ'ব বৰ উঠিব লাগে বহুত তথাপি আৰু প্ৰায় 1.5 কিলোমিটাৰমান যাব লাগিব সেইকাৰণে আমি আমাৰ যিটো ইয়াতে ৰাণীখামত ৱাটাৰফল আছে সেইটো দেখিবলৈ পাম আৰু কিছু বৰ উঠি যাব লাগিব গাইছ খুব ভাগৰ লাগিছে চ' ওপৰত উঠি আহি আছোঁ আৰু প্ৰায় 1 কিলোমিটাৰমান যাব লাগিব তাৰ পাছতে ৱাটাৰফলটো পাম নাৱত গ'লে পায় ওচৰতে পায় নাৱত নগ'লোঁ আহিছোঁ যাতে অলপ খোজ কাঢ়োঁ এনেওতো বেছি খোজ কঢ়া নাযায় কেঁচাকৰ ৰাস্তাটো দেখাই আছোঁ চাওকচোন তো গাইছ আমি খোজকাঢ়ি যাই আছোঁ লগতে আমাৰ বন্ধু কেইটামান লগ পালোঁ ভাল লাগিল আৰু এনেকৈ যাই আছোঁ গোটামখা লগ লাগি না কি কওঁ এনেকৈ যাই আৰু ৱাটাৰফলটো চাম আৰু আগা লাগে গোটামখা লগ লাগি যি আছে তো চাই থাকক ভিডিঅ'টো একবাৰ কিবা ছাবস্ক্ৰাইব লাইক চেক কৰিব আকৌ একবাৰ কৈ দি এই একো নাই দে চবে ভিডিঅ'টো চাই কি কয় সাবস্ক্রাইব করে দিও আর লাইক করে দিও তো বন্ধু কৈছে যাতে দিব গাইছ লাইক সাবস্ক্রাইব পুরা করে দিব ঠুকি দিও এটা বন্ধু লগ পাইছো বন্ধু তোমার নাম কি সরাসর ব্রহ্ম হ্যাঁ সরাসর ব্রহ্ম আর আমি ব্রহ্মৰ লগত যা যাই আছো ৱাটাৰফলটো চাবা বন্ধু কেনে লাগছে ভাল লাগছে এনে জায়গাটো বেয়া লাগা নাই না ওপৰত যে ৱাটাৰফলটো চাবা পাৰিলে আৰু বেছি ভাল লাগিব তো গাইছ যাই আছো আমি গা লাগে গোটেই মাখা গাইছ জায়গাখিনি দেখা পাই চিনি পালোঁ তাৰমানে উকিয়া মুখ আগতে একবাৰ আহিছিলোঁ আৰু এইটো ৰাস্তাৰে এনেকৈ গৈ ৱাটাৰফলটো পাইছিলোঁ কিন্তু বহুখিনি উঠিব লাগে ওপৰত গতিকে সেই একেটা ৱাটাৰফলে ৰাণীখামত আহিলে সেইটোৱে দেখা পাব তো গাইছ উকিয়া মুখ মানুহবিলাকে এইটো ৱাটাৰফলে চাব আহে আৰু ৰাণীখামৰ কাহবিলাকে এইটো ৱাটাৰফলে চাব আহে গতিকে এইটো এটাই প্লেচ হয় আপোনালোকে উকিয়াম আহিলেও আহিব পাৰে কিন্তু এইটো প্লেচতে আহিব লাগিব ৱাটাৰফল চাবলৈ হ'লে আৰু ৰাণীখামৰ আহিলেও এইটো ৱাটাৰফলে চাব আহিব লাগিব গতিকে ৱাটাৰফল এটাই আমি বৰ্তমান ৱাটাৰফলৰ শব্দ শুনি পাইছোঁহে আৰু যাব লাগিব ওপৰত উঠিব লাগিব কিন্তু মই জনাত ওপৰত উঠিলে অলপমান ডেঞ্জাৰাছ জেগা আছে মানে সেইখিনিত মহিলা ছোৱালী কোনো যাব নোৱাৰে কিয়নো সেইখিনি ঠাই বহুত ডেঞ্জাৰাছ হয় ওপৰত উঠিবলৈ হ'লে যিয়ে পাৰে আৰু সিয়ে যাব পাৰিব কথা নাই কোনো কিন্তু যে উঠিব নোৱাৰে সিহঁতে নোৱাৰিব কাৰণ অলপ ডেঞ্জাৰ হয় চিধা উঠিব লাগে যিবিলাক শিল আছে শিলবিলাকত অলপ অলপ পানী পৰি আছে মানে পিছলো হৈ আছে গতিকে অলপ চাই চিতি আহিব আহিলে আপোনালোকে এইখিনি বহুত পিছল হয় গাইছ এইখিনি পানী পৰি থকা বুলি যে মই কৈছিলোঁ এনেকৈ পানী পৰি আছে শিলবিলাকত তাৰমানে অলপ চাই চিতি খোজকাঢ়িব লাগিব দেই আহিলে আপোনালোকে এইটো কথা মনত ৰাখিব জোতা চেণ্ডেলকে পিন্ধিলে খুলি থ'ব কাৰণ বেছি পিছল হয় গতিকে এনেকৈ আহিব তো গাইছ ফাইনেলি এইখিনি উঠি আহি এইটো ৱাটাৰফল দেখিলোঁ কিন্তু ইয়াতকৈ আৰু ডাঙৰ ৱাটাৰফল এটা আছে ওপৰত আছে যাব লাগিব কিছু ডেঞ্জাৰাছ হয় তথাপি যাবলৈ চেষ্টা কৰিম দেখাবলৈ চেষ্টা কৰিম এইটো ৱাটাৰফল চাই লওক তো গাইছ বহুখিনি কষ্ট কৰি এইখিনিলৈকে ওপৰত উঠি আহিলোঁ আৰু ওপৰত যাব চেষ্টা কৰিম আপোনালোকক দেখাব চেষ্টা কৰিম কিয় ৱাটাৰফল এটা আছে আৰু ওপৰত সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ গতিকে বলক
গাইছে লগত আছোঁ আৰু সেইফালে বহুত উঠি আৰু উঠিব লাগিব এই থিয় দেখিছানে এই অলপ আগত গৈ কিনে ৱাটাৰফলটো পাম তো গাইছ ফাইনেলি ৱাটাৰফলটো আহি পালোঁ এইটো হৈছে এইটো ৱাটাৰফল দেখাই আছোঁ তো গাইছ এনেদৰে আমি ৱাটাৰফলটো চাই বৰ্তমান তললৈ আহি আছোঁ নুমি তাৰপাছত আমি কিছু খোৱা লোৱা কৰিম কৰি আৰু প্ৰায় যামেই আৰু বিশেষ এটা চাব লগা বস্তু একো নাই আৰু ৱাটাৰফলটোৱে আৰু এইটো ৱাটাৰফল মই আগতে ক'লোৱে উকিয়ামৰ যিটো সেইটো ৱাটাৰফলে হয় একেটা ৱাটাৰফলে ৰাণীখামাৰ আৰু উকিয়ামৰ তো গাইছ এনেদৰে আহিলোঁ ৱাটাৰফল চাই আৰু ইয়াতে এতিয়া নাৱত উঠিম নাৱত উঠি কিনে বস্তুলৈ লৈ যাম তো গাইছ এনেদৰে আমি ৱাটাৰফল চালোঁ চাৰিটা নাৱত উঠিলোঁ নাৱত উঠি যাই আছোঁ আগতে খোজকাঢ়ি আহিছিলোঁ আৰু যদি অহা যোৱা তোমাৰ নাৱৰ ভাড়া 100 টকা এতিয়া আমি অনলি যোৱাটো দিলোঁ 50 টকা কৰি তিনিজনৰ 150 টকা গতিকে এনেকৈ আৰু আগবাৰো আমাৰ বনভোজস্থলীলৈ তো গাইছ বৰ্তমান মই নাওখনত ড্ৰাইভাৰ হৈছোঁ আৰু বৰ্তমান আগত মই একদম এনেকৈ আৰু যাই আছোঁ দে আৰু তো গাইছ আমাৰ খানা খোৱা আৰম্ভ কৰি দিলোঁ বৰ্তমান আমি খোৱা নাই বৰ্তমান দি আছোঁ গতিকে আমাৰ সতীৰ্থসকলে খাই আছে সকলোৱে খানা নেক্সট আমাৰ আমি খানা কৰি দি লওঁ ইহঁতক দি উঠি আমি খাম চাই ৰাখক ভিডিঅ'টো আৰু ইয়াৰ পিছত আমি যোৱাতে আগতে যিখন বাগান দেখিছিলে আপোনালোকে সেইখন বাগানটো অলপ সোমাই যাম দেখা পাব চাহপাতৰ পৰা গাইছ আপোনালোকক চাহ বাগানত আহি একবাৰ দেখাম বুলি কৈছিলোঁ যিহেতু আপোনালোকক কথা দিছিলোঁ সেইকাৰণে ইয়াতে অলপ গাড়ীখন ৰখাই দিলোঁ সেইখন গাড়ীখনৰ লগতে ৰখাই দি ইয়াতে অলপ চাহ বাগান চালোঁ আৰু ইয়াৰে যিবিলাক কুঁহিপাত আছে কুঁহিপাতবিলাক গোটেই মানে ছিঙিছে এতিয়া চাহপাতৰ কাৰণে আৰু এনেকৈ আৰু সকলোৱে ইয়াতে আছে এনজয় কৰি গতিকে সকলোৰে ফটো উঠি আছে কিবা কৰি আছে গোটেইবিলাকে গতিকে চাব পাৰে গতিকে ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ এতিয়া আৰু আমি যাম গতিকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ